হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মই মনু আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। আজি এটা ৰেচিপি দেখাব ওলাইছোঁ, আহকচোন। আজি মই ছাগলী মাংস কেনেদৰে বনাইছোঁ চাওঁ, তাৰে ৰেচিপিটো দিছোঁ। এয়া মই ছাগলী মাংস আধা কেজি লৈছোঁ, ভালদৰে ধুই চাফা কৰি লৈছোঁ। মাংস বনাবলৈ মই পিঁয়াজ লৈছোঁ 1 পোৱামান হ'ব, আলু লৈছোঁ 3টা মিডিয়াম চাইজৰ, তেজপাত এখিলা, আৰু মই এয়া মছলা লৈছোঁ, গোটা জিৰা, আদা নহৰু পেষ্ট এটা বনাই লৈছোঁ। আজি গুড়া মছলা ব্যৱহাৰ নকৰোঁ। কেৰাহীটো গেছত পাতি দি গৰম হোৱাত মই তাতে মিঠাতেল দিছোঁ জোখমতে। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই যদি ভাল পায় লাইক এটা কৰি দিব। এয়া আহকচোন, তেলখিনি গৰম হোৱাত মই পিঁয়াজখিনি ভাজি ল'ম। পিঁয়াজখিনি ভালকৈ ৰঙচুৱাকৈ ভাজি ল'ম মই। এনেদৰে ভালকৈ ৰঙচুৱাকৈ ভাজি ল'ম। আৰু আপোনালোকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে শ্বেয়াৰ কৰি দিব। এনেকৈ মই ভালকৈ ৰঙাকৈ ভাজিছোঁ পিঁয়াজখিনি, আৰু তেজপাতখিলা দি দিছোঁ। এতিয়া দি পিঁয়াজখিনি ভালকৈ ভজা হোৱাত ইয়াতে মই পিচি থোৱা মছলাখিনি দি দিম। এয়া আদা নহৰু আৰু গোটা জিৰা পেষ্টটো ইয়াতে দি দিম। দি মছলাখিনি ভালকৈ ভাজি ল'ম। এনেদৰে ভালদৰে ভাজি হোৱাত মই ইয়াতে হালধি দি দিছোঁ 1 চামুচ। এতিয়া এইখিনি ভালকৈ লৰাই দিম। এনেকৈ ভালকৈ মছলাখিনি ভাজি লোৱা, এতিয়া মই ইয়াতে মাংসখিনি দি দিম গোটেইখিনি। মাংসখিনি দি ভালকৈ লৰাই দিম। ভালকৈ লৰাই মই গেছটো মিডিয়ামত দি ঢাকন লগাই দিম সিজিবলৈ। এয়া মই আকৌ গোটা মছলা লৈছোঁ, লং 3টা, ইলাচি 3টা, দালচেনি অলপমান আৰু গোটা জালুক। এইখিনি মই ভালকৈ শুকানে খুন্দি ল'ম। এয়া এনেদৰে মই খুন্দি লৈছোঁ। আহকচোন, মাংসখিনি আকৌ লৰাই দিওঁ। এয়া এনেধৰণে অলপ মাংসখিনি সিজাত মই ইয়াতে আলুখিনি দি দিছোঁ। আলু মই প্ৰথমতে একেলগে মাংসৰ লগত দিয়া নাই, পাছত দিছোঁ, কাৰণ প্ৰথমতে দিলে আলুখিনি ভাঙি যায়। মই আলু মাংসত ভাঙি নিদিওঁ। আৰু মই আলুখিনি বইল কৰি লোৱা নাই, কেঁচাই কেঁচাই দিছোঁ, এনেও মাংসৰ লগত সিজি যাব। এয়া এনেধৰণে মই গেছটো কমাই 45 মিনিটমান ভাজিছোঁ চিমত দি পেলাই ভালকৈ। এয়া চাওকচোন, এয়া মাংস সিজিছে। ভালকৈ মই মাংসখিনি আগতে ফ্ৰাই কৰি লৈছোঁ, যাতে মাংস ফুটে, অলপ ফুটে, তেনেকুৱালৈকে মই মাংসখিনি ভাজিছোঁ। তেতিয়াহে তৰকাৰীখন খাবলৈ সোৱাদ হয়।
এনেকৈয়ে মই ঢাকোন লগাই 45 মিনিটমান ফ্ৰাই কৰিছোঁ। এতিয়া মই ইয়াতে অলপমান জলকীয়া গুড়া দিছোঁ, অলপ এচিকুটমান দিছোঁ, বেছি দিয়া নাই। জলকীয়া মই দিয়াই নাই কাৰণ জ্বলা নাখায়। আপোনালোকে জ্বলা খালে জলকীয়া গুড়ি দিব পাৰে, কেঁচা জলকীয়াও দিব পাৰে। মই যিহেতু আমাৰ ঘৰত জলকীয়া বেছি খোৱা নাযায়, সেইবাবে জলকীয়া দিয়া নাই। জালুকৰ গুড়িখিনি এতিয়া দি দিম, গৰম মছলাখিনি যিখিনি মই খুন্দি থৈছিলোঁ। এনেদৰে দি ভালকৈ লৰাই এয়া মাংস সিজিছে, তেল বিৰিঙি আহিছে। এতিয়া মই ইয়াতে গৰম পানী অলপ দি দিম, বেছি দিয়া নাই। মই তৰকাৰীখন অলপ থুপথুপীয়া কৰিম, মাংসৰ জোল নবনাওঁ, সেইবাবে মই বেছি পানী দিয়া নাই। এয়া অলপমান পানী দিছোঁ, গৰম পানী দি মই এতিয়া আৰু 10 মিনিটমান উতলিবলৈ দিম। এয়া হৈছে আৰু প্ৰায়। চাওকচোন, মই কোনো জলকীয়া ব্যৱহাৰ কৰা নাই, অলপমান গুড়া জলকীয়া দিছিলোঁ। এনেধৰণে এয়া হৈছে আৰু। মই গেছটো অফ কৰি দিম এতিয়া। বাতি এটাত নমাই দিছোঁ। চাওকচোন, এনেধৰণে মই গ্ৰেভি বনাইছোঁ, জোল বনোৱা নাই মাংসৰ। এনেধৰণে ছাগলী মাংস বনালে ৰুটিৰ লগতো খাব পাৰি, ভাতৰ লগতো খাব পাৰি। চাওকচোন, কালাৰো কি ধুনীয়া হৈছে। আপোনালোকেও এনেধৰণে বনাই খাব পাৰে। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাবচোন। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ বাই।